নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত ভাবিলোঁ এটা ৰেচিপিকে লৈ যাওঁ। জানেই তথাপিও আজি ঠাণ্ডা বতৰৰ কাৰণে মই বনাব লৈছোঁ। আজি বনাব লৈছোঁ মেৰিগ'ল্ড বিস্কুটৰ পেৰা। তাৰ বাবে লৈছোঁ মই 15খন মেৰিগ'ল্ড বিস্কুট। লগত লৈছোঁ একাপ ঘৰৰ, দেখিছেনে সৰথিয়া আছে, গাখীৰ, গৰু গাখীৰ। এপাত চামুচৰ জোখত লৈছোঁ 2 চামুচ চেনি, 2 চামুচ এভৰিডে পাউডাৰ গাখীৰ আৰু ইলাচীৰ মাজৰ ছটাৰ ইলাচীৰ মাজৰ অংশটো মই পিচি লৈছোঁ। যিহেতু আজি কাৰেণ্ট নাই সেই মই পটাত পিচি লৈছোঁ। এতিয়া মই মেৰিগ'ল্ড বিস্কুটকেইটা ধুনীয়াকৈ এখন পেপাৰত বাতিৰ তল অংশৰে মই গুড়ি কৰি লওঁ। এতিয়া মই লো ফ্লেমত এই গাখীৰখিনি কেৰাহীটোত দি দিছোঁ। অলপ উতল আহিব লাগিব, অকণমান ডাঠ হ'ব লাগিব, তাৰপিছত আমি সেইখিনি বস্তু তাত ব্যৱহাৰ কৰিম। এতিয়া গাখীৰখিনি অলপ উতলিছে, অকণমান আৰু 2 মিনিট উতলাওঁ আৰু সেইখিনি সময়তে ইতিমধ্যে মই বিস্কুটখিনি গুড়া কৰিলোঁ। তাত মই এই পাউডাৰ গাখীৰখিনি মিহলাই দিম। মিহলাই ভালদৰে সেইখিনি মই কি কৰিম, সেই বস্তুখিনিৰ লগত যাতে বিস্কুটৰ গুড়াখিনিৰ লগত যাতে মিহল হয় তাৰ বাবে অলপ মই হাতেৰে সানি দিম। এয়া গাখীৰখিনি প্ৰায় হৈছে। ইয়াত মই এতিয়া এই ইলাচি গুড়িখিনি তাত মই দি দিম। গোন্ধটো ভাল হ'ব, নহ'লে বিস্কুটৰ নিচিনা অকণমান লাগিব পাৰে। এয়া উতলিছে, আপোনালোকে দেখিছে নহয়। এতিয়া মই এই চেনিখিনি তাত দি দিম। চেনিখিনি যেতিয়া ভালকৈ মিহল হ'ব তেতিয়া বস্তুটো পেৰাটো ভাল হ'ব, খাবলৈ সোৱাদ হ'ব। ঠাণ্ডা বতৰ, কালি ইয়াত বহুত ধুমুহাই ক্ষতি কৰিলে। চেনিখিনি ভালকৈ মিহল নোহোৱালৈকে সেইখিনি আমি অলপ লৰাই থাকিম। এয়া মিহল হৈছে। এতিয়া মই বিস্কুটৰ গুড়াখিনি তাত তাৰ আগতে আমি দিব লাগিব ইয়াত এচামুচ ঘিউ। এয়া মই এইখিনি ঘিউ দিছোঁ। ইয়াত ঘিউখিনি মই ইয়াত মিহল কৰি দিছোঁ। মই ইয়াত মিহল কৰি দিছোঁ ঘিউখিনি। এতিয়া মই তাত বিস্কুটৰ গুড়াখিনি দি দিম। দি পেলাই অলপ সময় লৰাই থাকিব লাগিব। চাব যাতে গাখীৰখিনি ভালকৈ মিহল হৈ যায়। গাখীৰৰ পৰিমাণটো বেছি হ'লেও অলপ বিপদ, ঢিলা হৈ যাব। এই দেখিছে তেওঁলোকে বস্তুখিনি পূৰা মিল হৈ গৈছে। বেছি মিল হ'লেও আকৌ চেপ দিবলৈ দিগদাৰ হ'ব। এতিয়া এইখিনি মই গেছটো অফ কৰি দিলোঁ। এতিয়া 2 মিনিটৰ কাৰণে মই এইখিনি বস্তু ৰাখি দিম আৰু গৰমে গৰমে হ'লে এখন ডিছত উলিয়াই অলপ গৰম হৈ থাকোঁতে উলিয়াম, এতিয়া ঠাণ্ডা হ'ব সোনকালে। এতিয়া অলপ গৰম হৈ থাকোঁতেই মই এইখিনি অলপ আটা মৰাৰ নিচিনাকৈ মাৰিম। সেই সময়ত আপোনালোকে অকণমান ঘিউ ব্যৱহাৰ কৰিব পাৰিব নামমাত্ৰ, যদি লগা নিচিনা পায়। এতিয়া অকণমান নামমাত্ৰ ঘিউ অকণ দি লৈছোঁ ইয়াত, নামমাত্ৰ দেই, বেছিকৈ দিলে বিপদ হ'ব। এইখিনি মই এতিয়া মঠিম ভালদৰে। যিমান মঠিব সিমানে পেৰাটো খাবলৈ সোৱাদ হ'ব, ভাল হ'ব। বেছি ঠাণ্ডা হ'লেও বিপদ মঠিবলৈ। বেছি মঠোতে চাব যাতে বেছি সময় ঠাণ্ডা হ'বলৈ নাপায়। বেছি ঠাণ্ডা হ'লে পিছত চেপটো দিওঁতে অসুবিধা হ'ব। এতিয়া মই পেৰাটো দিম। প্ৰথমতে তলুৱাত লৈ অলপমান গোল কৰিম, লাড়ু বনোৱাৰ নিচিনাকৈ। তাৰপিছত অকণমান চেপেটা কৰি দিছোঁ। এইটো দেখিছে, মাছ জোখৰ আঙুলি অকণমান সুমুৱাই দিছোঁ। ইয়াত দেখিবলৈ ভাল হ'বৰ কাৰণে মই কি কৰিছোঁ, এটা ইলাচি সুমুৱাই দিম।
এয়া এনেদৰে মই এতিয়া গোটেই পেৰাখিনি বনাম।